হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল। আজি এখন নতুন এটা ব্লগ লৈ আহিলোঁ আপোনালোকৰ ওচৰলৈ। বতৰটো বহুত বেয়া হৈ আছে আৰু ইফালে মোৰ কি ক'ম আৰু এইফালে দেখিছে আপুনি ঘৰৰটো অৱস্থা নাইকিয়া হৈ গৈছে। ঘৰৰ মানে কি ক'ম আপোনাক, ঘৰৰ একদম পানী দেখিছে। মানে মেইন কথাটো হৈছে কি, ঘৰ এটা বনাই আছোঁ, তো বনাই থকাৰ কাৰণে অলপ থকাৰ অসুবিধা হৈছে। অসুবিধা হোৱাৰ কাৰণে ধৰি লওক এতিয়া এনেকৈ থাকিবলগীয়া হৈছে। সেইটো মোৰ ল'ৰাটো চাওক, এতিয়া হাই কৰি দিয়া। এতিয়া হাইটো পৰা হোৱা নাই বাৰু, তথাপিও সি মানে বহুতখিনি বুজি পায় আৰু দেখিছে। সেইকাৰণে আৰু আপোনালোকে চাই থাকক ভিডিঅ'টো। আজি মানে ভাবিছোঁ আপোনাৰ মটন আৰু আজি ভাত, মটন, পাপৰ এনেকৈ খাম বুলি ভাবিছোঁ। এতিয়া ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ গোটেই ভিডিঅ'টো সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। ভিডিঅ'টো যদি ভাল লাগে তেন্তে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো তেতিয়াহে মই আপোনালোকে নজনাকৈ ভাল ভাল ভিডিঅ' আকৌ দিব পাৰিম। বতৰ মানে কি ক'ম, আজি প্ৰায় 7 দিনমান হৈ গ'ল, বতৰটো একো এৰাই নাই। বতৰ নেৰা হৈছে, বতৰৰ অৱস্থা বহুত বেয়া। বতৰ মানে কি ক'ম, বৰষুণ, বাহিৰত বহুত বৰষুণ, ইফালে থাকিবলৈও অকণমান জেগাৰ অসুবিধা, কাৰণ ঘৰ এটা বনাই আছিলোঁ কাষতে। সেইকাৰণে এতিয়া বৰ্তমান এনেকৈয়ে আছোঁ আৰু কি হয় দেখা যাওক। বৰষুণৰ কাৰণেতো গোটেই মানে অৱস্থা বেয়া হৈ গৈছে বৰষুণৰ কাৰণে। তেন্তে ভিডিঅ'টো চাই থাকক। আপোনালোকে দেখিছে বাহিৰত মানে কি ক'ম আৰু আপোনাৰ, বৰষুণ চাওকচোন, কিমান বৰষুণ বাহিৰত বৰষুণ চাওক কিমান দূৰ। আজি লৈ আহিলোঁ এতিয়া আপোনাৰ খাদ্যটো ৰেডি হৈ গ'ল। এতিয়া খাদ্যটো খাম। আপোনাৰ মটনৰ নিচিনা টুকুৰা, মটনৰ টুকুৰা আছে আপোনাৰ। তাৰপিছত এইফালে আপোনাৰ বি জলকীয়া, তিহু, পিঁয়াজ, এইফালে একদম পাপৰ লৈ লৈছোঁ। এতিয়া আহক, আপোনালোকে কেনেকুৱা পালে ক'ব। দেখিতো বৰ ভাল লাগিছে আৰু বাহিৰত বৰষুণ বহুত দি আছে, সেইটো কাৰণে হয়তো আপোনালোকে মাতটো শুনিবলৈ অকণ হেৰি হ'ব পাৰে। কিন্তু ঠাণ্ডা বতৰত এনেকুৱা খাই ভাল লাগে।
জলকীয়াটো বহুত জ্বলা আছে। এইটো মানে মাংস নহয় ঠিক, এইটো মানে ছাগলী মাথা হয়, মানে মাথাটো ডাঙৰকৈ পিচ কৰি বৰ মানে তাৰ আপোনাৰ এইটো মানে লিখিছে তোমাৰ এইটো বঢ়িয়া লাগে। মই ভিডিঅ'টোত খাচী মাংস বুলিয়ে ক'লোঁ, কাৰণ খাচী মাংসৰ পৰাটো বাৰু 700 টকা কেজি। আপোনালোকৰ ফালে কিমান জনাব, ইমান বৰ খৰচ কথা নহয় বাৰু আমাৰ নিচিনা মানুহৰ কাৰণে। সেইকাৰণে মাথাকে আনিলোঁ, কিন্তু খাচী মাথাৰ কাৰণে খাচী বুলিয়ে ক'লোঁ, মাংস বুলিয়ে ক'লোঁ আৰু। মাথাত মানে আপোনাৰ অলপ হাড়িটো বেছি থাকে ন, আৰু আপোনাৰ ভিতৰে মানে মঙহটো সোমাই থাকে, সেইকাৰণে এনেকৈ খাবলগীয়া হৈ যায়। তৰপৰখন আপোনাৰ সেনেকৈ গ'ল, বতৰ ঠাণ্ডা।
ভাগৰে লাগি গ'ল। আজিলৈ ইমানে আছিল। যদি ভিডিঅ' চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব।